আহি পালোঁ কামাখ্যা জংচন। কামাখ্যা জংচনৰ এইটো এটা পাৰ্ক হয়। চ' এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ, আহিয়ে এনে প্ৰব্লেম। হেড দোস্ত, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। চ' আজিৰ ভিডিঅ'টো একদম ধামাকাদাৰ হ'ব। চ' আজি মই গৈ আছোঁ গুৱাহাটীত, প্ৰথমবাৰৰ বাবে মই গৈ আছোঁ গুৱাহাটীত। চ' ভিডিঅ'টো একদম শেষলৈকে চাব আৰু গুৱাহাটীত ফুৰিবলৈ গৈ আছোঁ। চ' আজিৰ ভিডিঅ'টো একদম ধামাকাদাৰ এনজয় হ'ব, একদম লাষ্টলৈকে চাব। চ' এতিয়া মই ঘৰৰ পৰা ওলাওঁতে 4:30মান বজাত ওলাইছিলোঁ আৰু এতিয়া মই আহিছোঁ কাজিৰঙাৰ হাই ৰোডৰ পৰা আহিছোঁ। চ' ইয়াত আহোঁতে মোৰ আধা ঘণ্টা সময় লাগিল। চ' এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। ইয়াৰ পৰা যাম বৰপেটা ৰোড ৰেলৱে ষ্টেচন। চ' ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই এইটো চেনেলত দি আছোঁ। এতিয়া মই আহি পালোঁ হাউলি টাউন। এতিয়া চাব পাৰে, এতিয়া সোনকালে যাব লাগে বৰপেটা ৰোডলৈ। এতিয়া আমি গৈ আছোঁ বৰপেটা ৰোড আৰু তাৰে পৰা যাম গুৱাহাটীলৈ। চ' এতিয়া মই স্কুটি চলাই আছোঁ আৰু মোৰ পিছফালে আছে জাহাংগীৰ। চ' আমি 3জন মানে যাম আৰু এজন বৰপেটা ৰোডত আছে, সি আহি পাইছে আৰু সি আমাক কল কৰি আছে। চ' আমি অতি সোনকালে যাব লাগে। এতিয়া আমি ষ্টেচন আহি পালোঁ বৰপেটা ৰোড। চ' চাই থাকক ভিডিঅ'টো, ষ্টেচনখন দেখাই দি আছোঁ। এতিয়া আমি ৰেলৰ কাৰণে ৰখি আছোঁ ষ্টেচনত। চ' চাই থাকক। হেড দোস্ত, এতিয়া ট্ৰেইন আহি গ'ল। চ' আমি এতিয়া ট্ৰেইনত উঠি আছোঁ। এতিয়া আমি ট্ৰেইনত উঠি গ'লোঁ। চ' চাই থাকিব ভিডিঅ'টো। আমি 3জন মানে গৈ আছোঁ গুৱাহাটীলৈ। এতিয়া চাব পাৰে মোৰ লগত জাহাংগীৰ আছে আৰু নাছিৰো আছে। এতিয়া আমি পাঠশালা আহি পালোঁ। চ' চাই থাকোঁ ভিডিঅ'টো। এতিয়া আমি আহি পালোঁ টিহু। You used to stop this world from spinning. Like Superman, you were the only one to find the strength in all that I was dealing with this life, like kryptonite. And if you keep me close, every minute in this hourglass, you hold. Oh, oh, oh. এতিয়া আমি গুৱাহাটী পালোঁৱে আৰু অলপ আছে। You called my soul when I was falling. You moved the cross to stop me from hitting the ground. And every goal there was a meaning, for this love ain't kryptonite. And if you keep me close, every minute in this hourglass, you hold. Oh, 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 and then I fall.
তো এতিয়া আহি পালোঁ কামাখ্যা জংচন। এতিয়া আমি ইয়াৰ পৰা জালুকবাৰীলৈ যাম। চ' मैं दिखाता हूँ वो क्या बोल रहा है अभी। बोलना है, बोलो फिर, तुम्हारे लिए ही है ये सब। अभी तो कुछ बोल रहे थे तुम, बड़ा शाना बन रहे थे तुम अभी कैमरे को देखकर कुछ नहीं बोल रहा क्या हुआ? हेलो गाइस, गुवाहाटीत आহি অৱস্থা একদম বেয়া হ'ল, কাৰণ ৰাতিপুৱা আহিছোঁ আৰু এতিয়া বাজে 10টা। চ' এতিয়ালৈকে একো খোৱা নাই। মই ভাবছিলোঁ ষ্টেচনত কিবা কিবি খাই আহিম, কিন্তু সিহঁতৰ কাৰণে খাব নোৱাৰিলোঁ। চাওক, সিহঁতে এই হোটেল বিচাৰি আছে। সেইটো এতিয়া আমি ভাত খাবলৈ আহিছোঁ। তো এতিয়া আমি আহি পালোঁ ই কম টাৱাৰলৈ। ইয়াত এক্সাম হ'ব, মানে মোৰ ফ্ৰেণ্ড এজনৰ এক্সাম আছে আৰু চ' চাই থাকক, মই প্লেচটো দেখাই দি আছোঁ। সন্ধিয়াৰ গুৱাহাটী মই দেখাই দি আছোঁ। এতিয়ালৈকে মই গুৱাহাটীত আছোঁ, সন্ধিয়া হৈ গ'ল, এতিয়ালৈকে যাব পৰা নাই। চ' আপোনালোকে চাই থাকিব। ইয়া আমি কামাখ্যা ষ্টেচন পালোঁ। ৰাতি বাজি আছে এতিয়া 6টা। চ' চাই থাকক। মানে এটা প্ৰব্লেম হ'ল, মানে আমাৰ ট্ৰেইনটো কেঞ্চেল হ'ল এতিয়া। চ' 6টা বজাত ট্ৰেইন আছিল, চ' এতিয়া 8:30ত ট্ৰেইন আছে। চ' ইমান সময় ৰখি থাকিব লাগিব আৰু ৰাতি ঘৰ পাওঁতে 12টা বাজিব কিজানি। চ' বহুত প্ৰব্লেমত পৰিছোঁ এতিয়া। চ' চাই থাকক ভিডিঅ'টো, আজি আমাৰ লগত কি হয়। গুৱাহাটীত প্ৰথমবাৰ আহি এনে অৱস্থা। ত' এতিয়া আমি কি কৰোঁ চাই লওঁ। এতিয়া ৰাতিৰ পৰিৱেশ আমাৰ গুৱাহাটী চিটিৰ অৱস্থা আজি খুবেই বেয়া। গোটেই দিনটো ঘূৰা ফুৰা কৰি ৰাতিত যদি ট্ৰেইনটো কেঞ্চেল হৈ যায়, চ' কেনেকুৱা অসুবিধাত পৰিব আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছে। মানে মই ইয়াৰ আগত গুৱাহাটীত অহা নাছিলোঁ হা। চ' এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ, আহিয়ে এনে প্ৰব্লেম। চ' ভিডিঅ'টো একদম শেষলৈকে চাব, আজি ঘৰ পাওঁ নে নাপাওঁ। চ' চাই থাকক। এইটোৱে হ'ল গুৱাহাটী কামাখ্যা জংচন, য'ত এতিয়া মই বৰ্তমান উপস্থিত আছোঁ। এয়া ৰাতিৰ ভিউ। মোৰ লগত জাহাংগীৰ আছে আৰু নাছিৰে কি কৰিছে, এই টিকেট কাটি আছে। এইটো কামাখ্যা জংচনৰ এইটো এটা পাৰ্ক হয় ৰাতিৰ। ইয়াৰ ৰাতিৰ ভিউ চাওক। এতিয়া ৰাতি 8টা বাজে। চ' এতিয়া আমি খাম, এই হোটেলত আহিছোঁ। চ' বিৰিয়ানী অৰ্ডাৰ দিছোঁ, চিকেন বিৰিয়ানী। চ' আমি 5জন আছোঁ আৰু ভালে আছোঁ। জাহাংগীৰ
इधर है ओए ओए बिरयानी कहाँ है अभी बिरयानी कहाँ पर है क्यों अभी जल्दी जल्दी करना है मस्त भूख लगছে ओ সোনকালে লয়া না ओ সোনকালে লয়া ओए हमारे बिरयानी इतने डिशेस নলবাৰী পালোঁ এতিয়া আমি টিহুৱাই আহি পালোঁ এটা এতিয়া বাজে ৰাতি 9:30 ইয়া চাব পাৰে চ' ইয়াত 9:30 আহি পাই গ'লোঁ বৰপেটা ৰোড আৰু ইয়াৰ পৰা ঘৰতো যাব লাগিব চ' চাই থাকোঁ ভিডিঅ'টো আজি ঘৰত যাব পাৰোঁ নে নোৱাৰোঁ কাৰণ ইমান ৰাতি গাড়ী নাপাওঁ চ' কি হয় মোৰ লগত আৰু মোৰ ফ্ৰেণ্ডছকেইটাৰ লগত চ' চাই থাকিব দে আৰু পালোঁ দে বৰপেটা ৰোড সেইটো আজি মই আছোঁ শ্বৰীফৰ ঘৰত মোৰ ফ্ৰেণ্ডৰ ঘৰত মানে মই কালি ৰাতি ঘৰলৈ যাব পৰা নাই মানে তাৰ ঘৰত আছিলোঁ মোৰ লগত মানে মই জানো মই যাব আমি ৰাতি ইয়াতে আছিলোঁ এদিনো আছিলোঁ किस्सा जिसके लिए हम लोग को ये सब करना पड़ा भुगतना पड़ा भुगतना पड़ा